हेलो दोस्तों वेलकम टू आवर चैनल टिया जत्ता पुनर चाकरी मुकरी करिले 2023 और इयाते चाওক आपनलोक अर्हता इयाते 10 और 12 पास करिले आपनलोके এই প্ৰথমভাৱে এপ্লাই কৰিব পাৰিব তো বহুত বন্ধু বান্ধৱী ডিমোটিভেট হৈ আছে তো নিশ্চয়কৈ আপোনালোকলৈ অতিকৈ ভাল খবৰ যত আপোনাৰ তিনিটা বিভাগৰ পৰা আপোনালোকৰ পদ আছে আৰু এই টোটাল আপোনাৰ 3057 টা আপোনালোকে এটা পোষ্ট দেখিব পাৰিব আৰু আপোনালোকে এইবিলাক পদত এপ্লাই চলি আছে তো নিশ্চয় কোনবিলাক পদৰ এপ্লাই চলি আছে আৰু কোনবিলাক পদৰ আপোনালোকৰ নোটিছ আহিছে তো নিশ্চয়কৈ আপোনালোকৰ বাবে গুড নিউজ ইটো আৰু আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু নিশ্চয় সম্পূৰ্ণ সবিশেষ মই আপোনালোকক এইটো ভিডিঅ'ত জনাম আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইখিনিতে যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু নিশ্চয়কৈ প্ৰথম আমাৰ যেটো ভ্যাকেন্সি আছে হেতু হৈছে এসএসবি বি ফালৰ পৰা আছে ট্ৰিটমেন্ট আপোনাৰ নিউ ভ্যাকেন্সি যত আপোনালোকৰ পোষ্ট এটা মই জনাই আছো নিশ্চয় আমি অফিচিয়েল আমাৰ ওয়েবসাইটত গৈ হেনা আপোনালোকৰ যেটো পোষ্ট আছে হেতু আমাৰ জনাই আছো তো ইয়াতে আপোনালোক হৈছে যেটো এসএসবি ফালৰ পৰা ইয়াতে আছে যত আপোনাৰ টোটাল ইয়াতে আপোনাৰ স্যালাৰি পাব 21 ৰ পৰা আপোনালোকে 69 লৈকে আপোনাৰ স্যালাৰি পাব ইয়াতে আপোনাৰ পোষ্টৰ সংখ্যা দেখিব পাইছে 500 আপোনালোকৰ 43টা আপোনাৰ ইয়াতে পোষ্ট দেখিব পাইছে যেটো কনস্টেবল ট্ৰিটমেন্ট আপোনাৰ পোষ্ট হয় ইয়াতে আৰু ইয়াতে আপোনালোকে দেখিছে ইউআৰ ওবিসি ইডব্লিউএছ আপোনাৰ 100 টকা কাটিব লাগিব আৰু এসসি এসটি তাৰপিছত ইএসএমএ ফিমেল কোনো ধৰণৰ আপোনালোকে ইয়াতে পে কৰিব নালাগে আৰু এইটো অনলাইন যোগে হ'ব ইয়াতে এজ লিমিট আপোনালোকৰ 21 ৰ পৰা 27 ইয়াৰ লাগিব ড্ৰাইভাৰ পোষ্টৰ বাবে তাৰপিছত সকলোবিলাক পোষ্ট ইয়াতে দেখিছে আপোনাৰ 18 ৰ পৰা 25 লাগিব নিশ্চয়কৈ যদি আপোনাৰ 25 ইয়াৰ 27 ইয়াৰ তলত আছে তো নিশ্চয় আপোনালোকে এই প্ৰথমভাৱে এপ্লাই কৰিব পাৰিব য'ত টোটাল ভ্যাকেন্সি আছে 543 টা আপোনালোকে ইয়াতে পোষ্ট দেখিব পাৰিছে তো নিশ্চয় আপোনালোকে যদি এই প্ৰথমভাৱে যদি ইন্টাৰেষ্টেড হয় তো নিশ্চয় আপোনালোকে এই পোষ্টত এপ্লাই কৰিব লাগিব আৰু ইয়াতে আছে যেটো এপ্লিকেশন ষ্টাৰ্ট হ'ব আমাৰ মে আৰু জুন মাহত হ'ব তো নিশ্চয় আপোনালোকৰ এইটো অফিচিয়েল ওয়েবসাইটে আহি গৈছে আৰু আমাৰ ইয়াৰ উপৰিও নেক্সট যেটো আহিছে হেতু হৈছে এসএসবি হেড কনস্টেবলৰ নিউ ভ্যাকেন্সি আহিছে আৰু ইয়াতে আপোনাক মই নোটিছখন আপোনাক ডাউনলোড কৰি দেখাই দিছো তো ইয়াতে চাইছে আমাৰ হেড কনস্টেবল আহিছে যত আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব লাগিব যত 914 টা আপোনালোক পোষ্ট ইয়াতে দেখিব পাৰিছে আৰু স্যালাৰি আপোনালোকৰ ইয়াতে 25 ৰ পৰা 81 লৈকে আপোনালোক স্যালাৰি দিয়া হ'ব পোষ্ট হৈছে হেড কনস্টেবল আপোনালোক ইয়াতে পোষ্ট হয় তো নিশ্চয় এই প্ৰথমভাৱে যদি এপ্লাই কৰিব বিচাৰে আপোনাৰ মে আৰু জুন মাহত আপোনালোকে এই প্ৰথমভাৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ইউআৰ ওবিসি ইডব্লিউএছ আপোনালোকে 100 টকা কাটিব লাগিব এসসি এসটি এইবিলাক কোনো ধৰণৰ পে কৰিব নালাগে আৰু যেটো ইয়াতে ভ্যাকেন্সি আছে প্ৰতিটো পোষ্টৰে আপোনালোকে ইয়াতে ক্যাটাগৰী আছে ভাগ কৰি আছে যদি এইখিনি ক'ব যাও তো বহুত হৈ যাব তো টোটাল যেটো ভ্যাকেন্সি আছে এইটো হৈছে আপোনাৰ 914 টা আপোনালোকৰ ইয়াতে ভ্যাকেন্সি আছে এজ লিমিট আপোনালোকৰ চাওক যিসকলে 27 ৰ মানে ওপৰত আছে তো নিশ্চয় সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব দেখিছে ইয়াতে ক্যাটাগৰী আছে সকলো ভাগ কৰি দিয়া হৈছে তো নিশ্চয় আপোনালোকে এই এডভাৰটাইজমেন্টৰ ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে তাত গৈ হেনে চেক আউট কৰি ল'ব আৰু যেতিয়া লিংক এক্টিভ হৈ যায় নিশ্চয় আমাৰ চেনেলৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তাৰ পিছত আমাৰ যেটো নেক্সট ভ্যাকেন্সি হৈছে যেটো 10 আৰু 12 পাস কৰিলে আপোনালোকে এই প্ৰথমভাৱে এপ্লাই কৰিব পাৰিব তো নিশ্চয় ইয়াতে মই চাও ইটো আপোনালোকৰ বাবে বিগ আপডেট আৰু ইয়াতে আপোনালোকৰ টোটাল ভ্যাকেন্সি আছে ইয়াতে 1600 আপোনালোক পদ আছে 1600 আপোনালোক পদ আছে যত আপোনালোকৰ লাষ্ট ডেট দেখিছে যেটো 8 তাৰিখ 6 মাহ আপোনালোকে ইয়াতে লাষ্ট ডেট দেখিব পাইছে আৰু যেটো কম্বাইন হাই সেকেন্ডাৰী এক্সাম হয় আৰু এটা অনলাইন যোগে হ'ব যেটো সেন্ট্ৰেল গভৰ্ণমেন্ট জব হয় অল ইণ্ডিয়াৰ বাবে এইটো পোষ্ট হয় আৰু ইয়াতে এই প্ৰথম যদি এপ্লাই কৰিব বিচাৰে 18 ৰ পৰা আপোনালোকৰ যদি 27 ইয়াৰ লৈকে বয়স হৈছে তেনেহলে আপোনালোকে এই প্ৰথমভাৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দেখিছে যেটো 5 ইয়াৰ এসসি সকলৰ বাবে বঢ়াই দিয়া আছে ওবিসি এমওবিসি বাবে 10 ইয়াৰ আৰু পিডব্লিউডিৰ বাবে 10 ইয়াৰ ইয়াতে বঢ়াই দিয়া আছে আৰু এডুকেশন কোৱালিফিকেশন ইয়াতে দিছে লোৱাৰ ডিফেন্স ক্লিক ইয়াতে এলডিসি আপোনালোকে দেখিছে 12 পাস কৰিলে হ'ব আৰু এটা জুনিয়ৰ এসিস্ট্যান্ট তো এন্ডাৰ 12 পাস কৰিব আৰু প্ৰতিটো পোষ্টৰে আপোনালোক বেলেগ কে ইয়াতে এডুকেশন কোৱালিফিকেশন মানে 12 পাস কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দেখিছে যেটো আমাৰ ফিজ কাটিব লাগিব 100 টকা কাটিব লাগিব জেনাৰেল ক্যান্ডিডেট 100 টকা ইডব্লিউএছ 100 টকা ওবিসি 100 টকা আৰু বাকি সকলো আপোনালোক কোনো ধৰণৰ ইয়াতে পে কৰিব নালাগে তো নিশ্চয়কৈ আপোনালোকে এসএসসি ফালৰ পৰা এইটো বিগ আপডেট আপোনালোকক লৈ আহিছো নিশ্চয় আপোনালোকে এই প্ৰথমভাৱে এপ্লাই কৰি ল'ব আৰু ইয়াতে চাইছে আপোনালোকৰ যেটো টোটাল ইয়াতে মাৰ্ক সাবজেক্ট কি লাগিব তো মাৰ্ক কিমান লাগিব তো সকলোখিনি ইয়াতে ডিটেইলছত দিয়া আছে আপোনালোকৰ ডেসক্ৰিপচনত দিয়া আছে লিংক আপোনালোকে ইয়াতে চেক আউট কৰি ল'ব আৰু ইয়াতে আপোনালোক সকলোখিনি দেখিছে কিমান আপোনাৰ পৰীক্ষা হ'ব কিমান নম্বৰ পাব তো নিশ্চয়কৈ আপোনালোকৰ এইটো বিগ আপডেট এসএসসি ফালৰ পৰা তো নিশ্চয় আমাৰ চেনেলৰ লগত আপোনালোকে যোগাযোগ ৰাখিব আৰু এনে নতুন জব আপডেট আপোনালোকক লৈ আহিম তো নিশ্চয় যিমান পাৰে আপোনালোকে চেনেলটো আগলৈ শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলৰ নতুনকৈ আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব তো আজিলৈ এইখিনি জয় হিন্দ বন্দে মাতৰম জয় অসম